আমি কেইটা লাষ্ট আনিলো 1 2 3 4 5 হয়নে আগতে বটো হৈছে নহয় কি আছিলে ব তাৰপিছত ৰ তাৰপিছত ব তাৰপিছত ক তাৰপিছত ৰি তাৰপিছত দন্ত্য ধ লিখিছিলা ন ঝ লিখিছা নহয় ঘৰত লিখি আনিছা সেইটো পুৰা হৈ গ'ল আমি এতিয়া আৰু আমি আকৌ কৰ ক খ আমি লিখি লিখো হয়নে এটা খটো লিখিছা আৰু দন্ত্য ধ তাৰমানে একে ভাজৰ আখৰ কৰ নিচিনা হয়নে নাই দন্ত্য ধটো খটো একে ভাজৰ গতিকে আমি সেইখিনি আৰু এটা নকৰোঁ আমি আজি আকৌ এটা নতুন কৰিম কি আজি আমি লিখিম এইটো আস্ত নলওঁৱে হয়নে নহয় প্ৰথমৰখিনি আজি আৰু নকওঁ আমি যে 5 লাষ্ট লৈছিলোঁ হয়নে যিকেইটা আমি পদ্ধতিকেইটা কৰিছিলোঁ সেইকেইটা আজি লিখিম আৰু দেই এইটো সেইখিনি অলপ মনত ৰাখিবা আখৰ লিখোঁতে তাৰপিছত আজি আমি চাবা এইটো কি বুলি কয় প্ৰথম কি কয় এইটো কি বুলি কয় মাত্ৰা তাৰপিছতে আমি দিম এনেকৈ দেই তাৰপিছত দিবা তোমালোকে এনেকৈ হয়নে একৰ নিচিনা তাৰপিছত দিবা এইটো আমাৰ কি চিন বুলি কৈছিলোঁ মেজিক লাইন হয়নে কাল্পনিক আমি কাল্পনিক ৰেখা বুলি ক'লেও হ'ব এইটো আনি পেলাই আকৌ ইয়াত লগাই দিবা আমি যে প্ৰথমতে লিখিছিলোঁ বাওঁফালৰ পৰা সোঁফাললৈ আনিছিলোঁ নাই এনেকৈ আকৌ সোঁফালৰ পৰা বাওঁফালে নিছিলোঁ নে নাই নিছিলোঁ ন সেইটো আজি আমি কৰিম আমি কি কৰিলোঁ ইয়াৰ পৰা আমি আকৌ ইয়াত লগাই দিলোঁ এইটো মেজিক লাইনত আৰম্ভ কৰিছোঁ এই মেজিক লাইনটোত শেষ কৰিছোঁ সমান হৈছেনে নিলিখিবা আগতে চাই লোৱা তাৰপিছত আকৌ ইয়াত মেজিক লাইন আছে বুলি কৈছিলোঁ নহয় আছেনে নাই এই মেজিক লাইনটো বা আমি কি কৰিলোঁ তলত লগাই দিলোঁ তলৰ আঁচডালত তাৰ পৰা আমি ওপৰলৈ লৈ গ'লোঁ যদি তোমালোকে তলৰ পৰা ওপৰলৈ নিব নোৱাৰা মই সেইদিনাখনো কৈছোঁ তলৰ পৰা যদি ওপৰলৈ নিওঁতে যদি বেকা হয় ওপৰৰ পৰা আনিবা এতিয়া কিন্তু আমি নিয়মমতে ক'ৰ পৰা নিব লাগে তলৰ পৰাই নিব লাগে হয়নে এতিয়া কিন্তু তোমালোকৰ যদি এনেকৈ নিওঁতে বেকা হ'ব পাৰে কাৰণে ওপৰৰ পৰা আনিবা তাৰপিছত এইটো হ'ল তাৰপিছত আমি কি লিখিম এইডাল আছে নহয় আছেনে নাই ইয়াতে আমি কি কৰিলোঁ আকাৰ হয়নে এতিয়া আমি আখৰটো লিখিম চাবা এইটো আমি আটো লিখাৰ পদ্ধতিখিনিহে ল'লোঁ হয়নে নিলিখিবা তোমালোকে কোনো মই যেতিয়া ক'ম তেতিয়া লিখিবা এতিয়া আমি আখৰটো লিখিম তোমালোকে বহীবিলাকত ঘৰত আস্তানি আনিবা দেই পাঁচটা হৈছেনে 1 2 3 4 5 হৈছে এতিয়া আমি ইয়াতো নিলিখোঁ এতিয়া যে দিছিলোঁ মাত্ৰা প্ৰথমতে আমি কি দিলোঁ মাত্ৰা হয়নে তাৰ যোগ চিন এইটো দিছিলোঁ নহয় একাকৈ মানে আমি যে এনেকৈ লিখোঁ আমি এনেকৈ কৰি লিখোঁ নে নিলিখোঁ হয়নে এইটো এতিয়া আমি এনেকৈ আনিলোঁ আনি পেলাই আমি মাজত কি কৰিলোঁ ইয়াতে মেজিক লাইনটো আছে নহয় আছেনে নাই ভাবি লৈছোঁ আমি মনতে এই মেজিক লাইনটো কি কৰিলোঁ আমি এনেকৈ গোলটো কৰিলোঁ হয়নে গোলটো কৰি আমি এই তললৈ নি পেলাই ক'ত লগাই দিম মেজিক লাইনত হয় এতিয়া সমান হ'বনে নহয় সমান হ'বনে নহ'ব সমান তাৰপিছত ইয়াতে আকৌ মেজিক লাইনটো আছেনে নাই আমি আকৌ ইয়াৰ পৰা ক'লৈ লৈ গ'লোঁ ওপৰৰ আঁচত লগাই দিলোঁ এইটো কি হৈ গ'ল এতিয়া তোমালোকে যদি সকলোৱে এনেকৈ লিখা সকলোৰে সমান হৈ যাব হয়নে নহয় তাৰপিছত ঠিক সেইদৰে যাতে মেজিক লাইনটোত আমি এডাল দিলোঁ এইটো মেজিক লাইন আছিল নে নাই হয়নে তাতে আমি কি কৰিলোঁ আকাৰডাল দি দিলোঁ হৈছে এতিয়া সমান হৈছেনে নাই আখৰকেইটা হৈছেনে এনেকৈ আমি ইয়াৰ লগত আমি কি লিখিব পাৰিম আৰু আখৰ এনেকুৱাকৈ কি লিখিব পাৰিম কৈ যোৱা একো নহয় ভুল হ'লেও কৈ যোৱা দন্ত্য লিখিব পাৰিম তাৰপিছত আৰু কি লিখিব পাৰিম এনেকুৱা গোল থকা হৰ্ষই পাৰিম আৰু কি পাৰিম দীৰ্ঘই পাৰিম আৰু কি পাৰিম এটো পাৰিম অ' পাৰিম হয়নে এনেকুৱা গোল গোল থকা আমি অ নিচিনা
যেনেকৈ আমি ব নিচিনা ৰ লিখিছিলোঁ, ধ লিখিছিলোঁ, ঝ লিখিছিলোঁ, ক লিখিছিলোঁ, এনেকৈ আমি ত লিখিব পাৰিম হয়নে? সেই আমি যি যি লিখিব পাৰোঁ তোমালোকে নিজে নিজে এতিয়া লিখিবা, ভাবি ভাবি আলোচনা কৰি লিখিবা দেই। কোনোবা যদি নাজানা ইটোৱে সিটোৰ লগত লগ হৈ পেলাই সেনেকৈ লিখা লিখা